পিছফালে দেখিবলৈ পাইছে ৰুদ্ৰ আৰু এচুকিনি ইনফৰমেশ্যন দিছে আৰু আপোনালোকে জানি ভাল পাব যে এইখন হ'ল সম্পূৰ্ণ মেড ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত নিৰ্মাণ কৰিছে আৰু এইখন বিশেষভাৱে নিৰ্মিত হৈছে কেৱল যুদ্ধৰ বাবে অৰ্থাৎ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া এইখনে ফাইট কৰিব পাৰে আৰু এইখনে 20,000 কিলোমিটাৰ পৰ্যন্ত ওপৰৰ পৰা টাৰ্গেট হিট কৰিব পাৰে আৰু তাৰ পিছফালে যোনখন অলপ আগতে আপোনালোকে ধ্ৰুৱ দেখিছিলে সেই ধ্ৰুৱখন আচলতে তেওঁলোকে নিৰ্মাণ কৰিছে কেৱল ইউটিলিটিৰ কাৰণে অৰ্থাৎ আপোনাৰ সামগ্ৰী কঢ়িয়াবৰ বাবে আৰু প্ৰয়োজন অনুসাৰে কেজুৱেলিটি কঢ়িয়াবৰ বাবে সামগ্ৰী কঢ়িয়াবৰ বাবে বিভিন্ন কামত আৰু এইখন হ'ল সেই ধ্ৰুৱৰে এডভান্স ভাৰ্চন আৰু এইখন কমপ্লিটলি নিৰ্মাণ কৰা হৈছে ফাইটিঙৰ বাবে এইটো ৰাডাৰ আচলতে ৰেঞ্জ অফ 50 কিলোমিটাৰ বুলি কৈছে তেওঁলোকে আৰু 50 কিলোমিটাৰ ভিতৰত তেওঁলোকে কৰ্তৃপক্ষ যদি কোনো জেট বা আদি আহে তেতিয়াহ'লে তেওঁলোকে আকাশতে টাৰ্গেটটো হিট কৰি ধ্বংস কৰিব পাৰে আৰু camera, LRF, CCD camera দিছে এজনে অলপ বুজাই দিলে এতিয়া আপোনাক অকণমান ডেমো দেখাব ঘুমাই দিব অলপ মানে বস্তুটো কেনেকৈ ঘূৰে এই বস্তুটো গোটেই বস্তুটো ডেমো দেখাব বিচাৰিছে 12 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে ৰেঞ্জত টাৰ্গেট কৰিব পাৰে আৰু ইয়াতে দেখিবলৈ পাইছে যে বিভিন্ন ধৰণৰ কেমেৰা আছে আৰু তেওঁ দেখাব বিচাৰিছে আচলতে কেনেকৈ বস্তুটো ঘূৰাই আপোনাৰ এইটো দেখিছে যে 360 ডিগ্ৰী পৰ্যন্ত তেওঁলোকে ঘূৰাব পাৰে আৰু ৰেঞ্জটো তেওঁলোকে কোৱা মতে 12 কিলোমিটাৰ আৰু 12 কিলোমিটাৰ কাৰণে তেওঁলোকে এনেকৈ টাৰ্গেটটো ফিক্স কৰি তেওঁলোকে ঘূৰাব পাৰে ঠিক আছে আৰু টোটেল গোটেই অপাৰেশ্যনখিনি ইয়াৰ পৰাই হয় আৰু ইয়াতে আপোনাৰ ভিডিঅ' ডিছপ্লে ইউনিট আছে ইয়াৰ পৰা আপোনাৰ ৰেঞ্জটো ল'ব পাৰে দিছ ইজ এ বেৰেলটো আপোনাৰ টাৰ্গেটটো অনুসৰি তেওঁলোকে ঘূৰাব পাৰে আৰু 360 ডিগ্ৰী এইটো দেখিছে যে কমপ্লিট 90 ডিগ্ৰীলৈকে তেওঁলোকে উঠাই দিছে আৰু টাৰ্গেট ফিক্স কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে ইয়াতে হ'ল এইটো কেমেৰা অপশ্যনটো ইয়াৰ পৰা আপোনাৰ টাৰ্গেটটো ফিক্স কৰিব আৰু ইয়াৰ বস্তুটো আপোনাৰ ডিছপ্লে হ'ব এইটো ডিছপ্লে ইউনিটত আপোনাৰ কমপ্লিট টাৰ্গেটটো যেতিয়া লক কৰিব টাৰ্গেটটো লক কৰাৰ পাছত ইয়াৰ পৰা আপোনালোকে হিট কৰিব পাৰে আৰু ফায়াৰ বটনটো ইয়াতে আছে আচলতে এওঁ জনাইছে যে এই বস্তুটো টোটেল 6জন ব্যক্তি লাগে আৰু 6জন ব্যক্তিয়ে ইয়াৰ পৰা টাৰ্গেট হিট কৰিব পাৰে আপোনালোকে দেখিছে যে ইয়াত ডিছপ্লে ইউনিটটো কমপ্লিট ইয়াতে থাকে ইয়াতে তেওঁলোকে অপাৰেট কৰে আৰু ইয়াৰ পৰা ধৰক ভিজুৱেল যদি দেখিব পাইছে যে কেমেৰা ইয়াতে কণ্ট্ৰল কৰিছে ইয়াতে আপোনাৰ জুমো কৰিব পাৰে জুম আউটো কৰিব পাৰে ইয়াত দেখিছে যে জুম ইন কৰিছে ইয়াত জুম আউট কৰিছে আৰু টাৰ্গেটটো এবাৰ যদি তেওঁ ফাইনেলাইজ কৰিব পাৰে ইয়াত লক কৰি দিলে সেই হিচাপত ওপৰত থকা বেৰেলটো কৰিব আৰু টাৰ্গেটটো ইয়াত ফাইনেল হৈ গ'লে ইয়াত এটা ফায়াৰ বটন আছে এই ফায়াৰ বটনটো দি দিলেই টাৰ্গেটত ইণ্ডিয়ান আৰ্মিত জইন কৰিবলৈ মন আছে তেতিয়াহ'লে এই ইনফৰমেশ্যনখিনি ভালকৈ চাওক এইটো হ'ল তেওঁলোকৰ টুইটাৰ হেণ্ডেল twitter.com ADGPI ইয়াত আপুনি ইনফৰমেশ্যন পাব বিভিন্ন ধৰণৰ আৰু ইয়াতে আপোনালোকে ইনষ্টাগ্ৰামতো আছে ফেচবুকতো আছে আৰু ইণ্ডিয়ান আৰ্মি নিজা ৱেবছাইটো আছে এইখিনি আপোনালোকে চাব পাৰিব আৰু ৰিক্ৰুটমেণ্টৰ কাৰণে গোটেই ডিটেইলছখিনি তাতে পাই যাব कंट्रोल है इसमें 2 पायलट बैठ सकते हैं बट एट ए टाइम 1 कंट्रोल यूज कर सकते हैं एक कंट्रोल ये है सेम कंट्रोल उधर भी है बट एट ए टाइम सिर्फ 1 पायलट
can operate it. 5-seater aircraft है with 2 पायलट. और ये कार्गो 1000 kg कार्गो ले जा सकता है. कार्गो मीन्स कुछ भी रिक्वायर्ड है आपको स्टॉप फ्लाइट के दौरान राशन ले जाना है, एमुनिशन ले जाना है, ये सब मैन्युफैक्चर इंडिया में हो रहा है. ये एक्चुअली 69 में एरोस्पेस कंपनी जो फ्रांस की है उसने इसको मैन्युफैक्चर किया था इंडिया और नेपाल के लिए. इसके बाद लाइसेंस मिल गया इंडिया में. सर नीचे नीचे प्लीज. ईच एंड एवरी कंपनी इंडिया में एवरी कंपनी वी आर सेल्फ रिलायंट. minus 5 meter per second. Everybody do good. Position correction. Last active. Number 1. Ranking. Larger.